हेलो फ्रेंड्स गुड मॉर्निंग वेलकम बैक टू माय चैनल चुमा दे আকৌ লৈ আহিছোঁ মই সৰু এটা ব্লগ মোৰ চেনেলত যদি নিউ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি ল'ব। মই আজি ৰাতিপুৱা 5টা বজাত উঠিছোঁ। উঠাৰ কাৰণ হ'ল কালি আমাৰ ঘৰত মানে গোপালক ভোগ দিয়া হ'ব। তো ভোগ দিয়াৰ কাৰণে সব আগৰ দিনা তোৰে পৰিষ্কাৰ ক্লিন কৰিব লাগিব আৰু গোখাই ঘৰ আমাৰ ঘৰখন আৰু আজি নিৰামিষও বনোৱা হ'ব। তো ৰান্নাঘৰলৈ সব ধোৱা পাকলা কৰিব লাগিব। তো ৰাতিপুৱা মই 5টা বজাত উঠিলোঁ। উঠি পেলাই ঘৰৰ মানে কাৰ্পেট বা মুচনি যিবিলাক আছে এইবিলাক ৰ'দত দিলোঁ। দি পেলাই ঘৰখন ঝাৰিলোঁ। ঝাৰাৰ পিছত ঘৰখন সাৰি পেলাই ঘৰখন মুচিলোঁ। তো মায়ে গোখাই পূজাৰ কাৰণে বহুত বাচন নমাইছে এইবিলাকো বাহিৰত ৰাখিলোঁ। ঘৰখন পুৰা ক্লিন কৰি বাহিৰত গৈ পেলাই এই বাচন পত্ৰবিলাক ধুইছোঁ। ধুই পেলাই সাজাত ৰাখি দিছোঁ। তো এতিয়া মই মুখ মানে দাঁত ব্ৰাছ কৰি একদম গা ধুই পেলাই আহিলোঁ। তো এতিয়া যিবিলাক বাচন পত্ৰ ধুই ৰাখিছোঁ এইবিলাক সব ঘৰলৈ আনিম, ভাগে ভাগে ৰাখিম। মানে ভাগে ভাগে মানে গোপালক অন্ন ভোগ দিয়া হ'ব। তো অন্ন ভোগৰ কাৰণে বনাব লাগিব, সেইবিলাক বাচন ডাঙৰ ডাঙৰ লাগিব। তো এইবিলাক এক্সট্ৰা কৰি ৰাখিম আৰু যিবিলাক সৰু সৰু আছে সেইবিলাক গোসাঁই ঘৰলৈ ৰাখিম, কাৰণ গোসাঁই নতুন পূজা দিব লাগিব। তো কি কৰিব পাৰোঁ আজি ব্লগটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। তো আপোনালোকে শেষলৈ চাব আৰু স্কিপ নকৰিব। বাচন পত্ৰবিলাক সব এইখিনিতে ৰাখিলোঁ। বহুত ৰ'দ উঠিছে আৰু গৰমো দিছে, তাৰ কাৰণ সোনকালেই শুকাই গ'ল। এতিয়া কেইটা বাজে জানে আপোনালোকে? 9টা বাজে। মোৰ একদম 9টা বজাত কামবিলাক সব ফিনিছ হৈ গ'ল, কাৰণ ৰাতিপুৱা উঠিলে বহুত কামত আগুৱাই যাব পাৰি আমি। আৰু মোৰ ৰাতিপুৱা টোপনিটো সোনকালেই সজাগ হৈ যাওঁ, সোনকালেই ভাঙি যায়। তাৰপিছত কি এইটো টেবুলখনো ধুই পেলাই একদম শুকাই পেলাই এতিয়া আনিলোঁ। এইখিনিতে গোপাল আসনটো বনোৱা হ'ব, মানে এইখিনিতে বহাব গোপালক। আৰু তাৰপিছত আগদিনাখন যিবিলাক ফল আনিছে এইবিলাকো ৰেডি কৰি ৰাখিলোঁ। আৰু কি মানে লাগে সব ৰেডি কৰিলোঁ। আৰু গোসাঁই পূজাটো মায়ে কৈছে যে মায়ে দিব, তাৰ কাৰণে মই আৰু গোসাঁই পূজাটো দিয়া নাই। মই এতিয়া গৈ আছোঁ ৰান্নাঘৰলৈ। তো ৰান্নাঘৰ ডাঙৰ ডাঙৰ বাচন যিবিলাক আছে গোসাঁইৰ এইবিলাক আনি ৰাখিছোঁ, কাৰণ চব্জি বজাৰটো আনি পেলাই এইখিনিতে ৰাখিব। চব্জিটো বনাব লাগিব, কালি কি বনোৱা হ'ব। তাৰপিছত মই অলপ পিছে বাৰিন্দাতে আহি পেলাই ব্লগখনত কথা পাতোঁ, কাৰণ ভিতৰত একদম কোলা কোলা দেখা যায়, তাৰ কাৰণে বাহিৰত আহি যাওঁ। তাৰপিছত মই কৈ আছিলোঁ যে মানে আমাৰ বৰমাৰ ভাইটি, কাৰণ তাৰ ল'ৰাৰ প্ৰেক্টিছ আছে, প্ৰেক্টিছ নহয় কম্পিটিশ্যনে হ'ব পাৰে। কম্পিটিশ্যন মই ভালকৈ নাজানো, মানে আমাৰ জগন্নাথ মন্দিৰত কম্পিটিশ্যন আছে, তাত মানে ল'ৰাক লৈ পেলাই আহিছে। তো বৰমাহঁতৰ ঘৰত আহিছে যদি আমাৰ ঘৰতো আহিবই। তো এতিয়া প্ৰেক্টিছলৈ গৈছে, আবেলি টাইমত আহিব, মানে দুপৰীয়া টাইমত প্ৰেক্টিছ শেষ হোৱাৰ পিছত। তাৰপিছত আমাৰ ঘৰতো আহিব পাৰে। সেইটোৱে কৈছোঁ যে নাইটিখন পিন্ধি পেলাই কেমেৰাৰ ওচৰত আহিছোঁ, আপোনালোকেও একো নাভাবিব। তো নাইটি পিন্ধি পেলাই মানে কিবা টুকটাক কামবিলাক কৰিবলৈ ভাল হয়। তো মই নাইটিটো এতিয়া চেঞ্জ কৰি ল'লোঁ। তো আৰু কিবা কিবি ধুই দিছিলোঁ, এইবিলাকতো বাহিৰত আছে। আৰু কাৰ্পেট এইবিলাকো ৰ'দত মেলি দিছিলোঁ, তো এইবিলাকো ৰ'দৰ পৰা আনিলোঁ। এতিয়া ভালকৈ গুচাই ল'ম, গুচাই পেলাই তাৰপিছত যাম ৰান্নাঘৰলৈ। তো মই এতিয়ালৈকে একো খোৱা নাই, এই ৰাতিপুৱাৰ পৰা উঠিছোঁ যে এতিয়া বাজে 9:30 9টা বাজে। তো এতিয়া ভাবিছোঁ কিবা এটা খাওঁ, তাৰপিছত কি কৰিব লাগে কৰিম। তাৰপিছত কাৰ্পেটটো আনিছোঁ যদি ভালকৈ গুচাই লৈছোঁ, আহিব পাৰে, ঘৰখন লেতেৰা হৈ থাকিলেও ভাল নালাগে। তাৰপিছত ৰাতিপুৱা ভাইটিয়ে বজাৰত গ'ল। বজাৰতো আজি চব্জি বজাৰটো ভাইটিয়ে কৰি আছে, দাদাই কৰিছে কালি। গোসাঁইৰ কি লাগিব সেইবিলাক বজাৰটো। তাৰপিছত চব্জি বজাৰৰ লিষ্টটো বনাই দিছোঁ। ৰাতিপুৱা উঠি পেলাই যোৱাৰ সময়ত লিষ্ট বনাই দিছোঁ, খাতাখন এইখিনিতে পৰি আছে। তাৰপিছত ভাবিলোঁ যে ঠিক ঠাক কৰি ৰাখোঁ। মোৰ মানে যিখিনি বস্তু য'ত বস্তু থাকে তাতেই থাকিব লাগিব। উল্টা পুল্টা হৈ থাকিলে, মানে লেতেৰা হৈ থাকিলে এইবিলাক ভাল নালাগে মোৰ, তাৰ কাৰণে চব মানে ঠিক ঠাক কৰি ৰাখোঁ চব সময়তেই। তো সাজনা আছে, তো মই এতিয়া ভাত বহাই দিছোঁ। তো তাৰপিছত 2টা বিস্কুট ল'লোঁ, বিস্কুট 2টা খাম। আৰু সাজনাটো আনিছে যে এইটো চচুৰি খাবলৈ ভাল দিয়ে আলু দিয়ে। তো মই চচুৰিৰ কাৰণে ৰেডি কৰি ল'লোঁ। তো এগুলো আমি রেডি করে রাখবো। আর তো ভাই বাজারে গেছে, কি রান্না বান্না হবে তো হবে আর পরে আহিলে পিছত হ'ব। আৰু তাৰপিছত অলপ আগত পানী খাই লৈছোঁ, বিস্কুটটো আছে, তাৰপিছত বিস্কুট খাম। সেইটো আৰু শ্বেয়াৰ কৰা নাই ব্লগখন বেছি ডাঙৰ কৰিলে দিবই নোৱাৰিম, প্ৰব্লেম হৈ যায়, তাৰ কাৰণে আৰু সৰুকৈ কৰিছোঁ। তাৰপিছত ভাইটিও বজাৰৰ পৰা আহিল, আৰু মোৰ যে ভাত বহাই থৈ আহিছিলোঁ ভাতখনো হৈ গ'ল, ভাত কিন্তু নমাই ৰাখিছোঁ। তো চব্জিবিলাক যিবিলাক আনিছে চব এতিয়া গুচাই ল'ম, ভালকৈ ঠিক ঠাক কৰি ৰাখিম। আৰু গাখীৰ যে আনিছে আমুল তাজা, তো এইটো ৰাখি দিম ফ্ৰিজত, কাৰণ ইমান গৰম পৰিছে, নষ্ট হৈ যাব পাৰে। তো চব্জিবিলাক চব এক কৰি ওলাই আছোঁ।
আৰু চব মানে শ্বেয়াৰ কৰা নাই, অলপ অলপ কৰি ৰাখিছোঁ আৰু ব্লগত। তাৰপিছত চব্জিবিলাক চব ৰাখি পেলাই চব্জিৰ পৰা এটা বেঙেনা ল'লোঁ, মানে ভাতটো বনালোৱেই, গৰম ভাতৰ লগত বেঙেনা ভাজি ল'লে আৰু কি লাগে খাবলৈ, ৰাতিপুৱা টাইমত একো নালাগে। আৰু মোৰ বহুতো ভোক লাগি গৈছে আৰু বহুত টাইম হৈ গ'ল, তো টিহু এটা কাটিছোঁ, তো বেঙেনা ভাজি টিহু হ'লে আৰু হৈ যাব। তো বেঙেনা ভাজি ল'ম, বেঙেনাকেইটা বহুত ভাল কোমল আছে। আমাৰ 4 ভাই ভনীৰ কাৰণে ভাত বাঢ়িলোঁ, তো বেঙেনা ভাজাও হৈ গ'ল। তো বেঙেনা ভাজা ল'লোঁ, টিহু ল'লোঁ, নিমখ আৰু জলকীয়া। এনেকুৱা খোৱা ৰাতিপুৱা টাইমত হ'লে আৰু একোৱেই নালাগে, তো ভাল লাগে খাই পেলাই কিন্তু গৰম ভাতৰ লগত। তাৰপিছত মাৰো গোঁসাই পূজা দিয়া হৈ গ'ল। তাৰপিছত ভাবিলোঁ যে মই অলপ টাইম শুই থাকোঁ, মানে বেয়া লাগি আছে গাটো। তাৰপিছত মামা মামীও আহিল, তাৰপিছত চৰবত বনালোঁ। মোৰ মামা মামী আৰু মামা ল'ৰা এজন আছে, ল'ৰাজনক লৈ আহিছে, আৰু আমাৰ বৰমা আহিছে, দাদা ল'ৰাটোও আহিছে। তো চৰবত চবৰ কাৰণে বনালোঁ, চবে মিলি পেলাই খালোঁ, ময়ো খালোঁ। তাৰপিছত মামাক কৈছোঁ যে মই ব্লগ কৰোঁ, ব্লগত আহিব। তাৰপিছত মামা মামী একদম ফ্ৰী মাইণ্ডৰ মানুহ, ব্লগত আহিছে, মোৰ ইমান ভাল লাগিছে। তো সিহঁতে চাইছে তো কেনেকুৱা মোক ছাপোৰ্ট কৰিছে। তাৰপিছত বৰমাহঁতৰ ঘৰত গৈ আছে এতিয়া, মানে বৰমাহঁতৰ ঘৰত এই দুপৰীয়া টাইমত ভাত খাব। তাৰপিছত আবেলি টাইমত যেতিয়া 4-5টা বাজিব তেতিয়া গুচি যাব, এতিয়াতো বহুত ৰ'দ। তাৰপিছত মামা মামীক বহুতবাৰ ক'লোঁ যে আমাৰ ঘৰত থাকিবলৈ, কালি পূজা হ'ব, কৈছে যে নাই কাম আছে যাবই লাগিব। তাৰপিছত দেউতাও আহিল, তো দেউতাই ফল লৈ পেলাই আহিছে। তো মই একেবাৰে ভাগ ভাগ কৰি ৰাখিছোঁ, সন্ধিয়া টাইমত কীৰ্তন হ'ব, কীৰ্তনৰ ফলটো ভাগ কৰি ৰাখিছোঁ। দুপৰীয়া গোপালক ভোগ লগোৱা হ'ব আৰু কি কি পূজা পালি হ'ব, তো চব মানে ভাগে ভাগে কৰি ৰাখিছোঁ। সৰু গোসাঁইটো তো কষ্ট হয় তাৰ কাৰণে মই চব আগুৱাই দি আছোঁ যাতে কষ্ট নহয়। বৰমাও আহিব। তাৰপিছত মায়ে বনালে দালি আৰু চানা চব্জি, ময়ে ৰেডি কৰি ৰাখিছিলোঁ, তো মই ব্যস্ত আছিলোঁ, মায়ে বনালে। তাৰপিছত এতিয়াতো গৰম, তো চব্জি বজাৰ যে আনিছে, তো গৰমৰ কাৰণে তো একদম মানে শুকাই থাকিব। তাৰ কাৰণে মই একদম দাদাৰ পৰা দাদা কয় নে কি কয় নাজানো, এছামিছত হয়তো কিবা এটা কয়, মই এতিয়া মনত অহা নাই, আপোনালোকে গম পাইছিলেই হ'লে চাই পেলাই। তাৰপিছত শাকবিলাক মই ওলাই পেলাই পানীত তিয়াই ৰাখিছোঁ, আৰু ডাটাবিলাকতো পানী দি ৰাখিছোঁ। তাৰপিছত বৰমা আহিল, বৰমাই চব্জিটো বনাই আছে, কাৰণ চব্জিটো বনাই ৰাখিলে ৰাতিপুৱা টাইমত সোনকালে চব হৈ যাব। তাৰপিছত আৰু কি, চাহ বনালোঁ, বৰমাক দিলোঁ, মই খালোঁ, মা ভাইটি দেউতাৰ পিছত খাব কৈছে, এতিয়া নাখায়। তাৰপিছত আৰু ব্লগখন একো কৰা নাই, ভাবিলোঁ যে ব্লগখন এইখিনিতে এণ্ডিং দি দিওঁ, কালিওতো ব্লগ কৰিব লাগিব, তো সৰু ব্লগেই ঠিক আছে। তো আপোনালোকে এই ব্লগখন চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।